ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 7-ৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি সমাজ বিচিত্ৰাৰ প্ৰশ্ন উত্তৰসমূহ মই তোমালোকলৈ আগবঢ়াইছো। অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমে আগবঢ়াইছো। প্ৰথম পাঠটো আছিলে পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। ইয়াৰে প্ৰথম প্ৰশ্নটো আছে 1ৰ ক, ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰ: ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে ভূপৃষ্ঠৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। প্ৰশ্ন নং খ, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? উত্তৰ হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা, আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক। গ, পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰ: পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। ঘ, সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ: সীমা শব্দটো SI চিলিকন আৰু MAA মেগনেছিয়ামক বুজাইছে। গুৰুমণ্ডল স্তৰত চিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক হোৱাৰ কাৰণে ইয়াক সীমা স্তৰ বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 2, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিৰ সহায়ত বুজাই লিখা। উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ 3টা স্তৰ আছে। তাৰে প্ৰথমটো ভূত্বক, দ্বিতীয়টো গুৰুমণ্ডল আৰু তৃতীয়টো কেন্দ্ৰমণ্ডল। এতিয়া ছবিৰ সহায়ত বুজাই লিখিবলৈ কৈছে, গতিকে পাঠ্যপুথিত থকা চিত্ৰ নম্বৰ 1.1 এই চিত্ৰটো তোমালোকে অংকন কৰিবা। তিনি, পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? উত্তৰ: এনে কিছুমান কাৰক আছে যিবোৰে পৃথিৱীৰ ভিতৰ ভাগত ক্ৰিয়া কৰি থাকে, তেনেবোৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলা হয়। প্ৰশ্ন নম্বৰ 4, ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? উত্তৰ: পৃথিৱীৰ খোলাটোত থকা ফলকবোৰে লৰচৰ কৰিলেই পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এনে কঁপনি বা জোকাৰণিয়ে ভূমিকম্প। কেন্দ্ৰ: ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয়। উপকেন্দ্ৰ: ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰৰ ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অভিকেন্দ্ৰ বোলা হয়। প্ৰশ্ন নম্বৰ 5, আগ্নেয়গিৰিৰ উদগীৰণ বুলিলে কি বুজা? উত্তৰ: আগ্নেয়গিৰিৰ উদগীৰণ হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ এটা আভ্যন্তৰীণ কাৰক। ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াকে আগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয়। এতিয়া অনুশীলনী 1ৰ প্ৰশ্নোত্তৰ ইমানতে সমাপ্ত হৈছে।